মৰ্নিং দেই মানে আপোনালোকে ইনষ্টাগ্ৰাম চাই আছে ইনষ্টাগ্ৰামত কি গান ফালি আছে জানানে গানটো শুনাই দিওঁ অকণমান যেন তেজি ৰঙা ফাউচকে মানে বেলেগ হৈ যায় মানে বেলেগ মানে কালাৰ হৈ যায় চেঞ্জ হৈ যায় মানে কিবা এটা ভাল লাগে আৰু মানে যি কি নহওক আজি মানে কেইটামান মোবাইলৰ বিষয়ে ক'ম মানে মোবাইল যিটো ক্ষতিকাৰক হয় বহুতৰে অনুৰোধ মানে মই আজি ক'বলৈ ওলাইছোঁ মানে বহুতে কমেণ্ট কৰি থাকে যে তোমাৰ দাঁতটো কিয় এনেকৈ ক'লা দাঁত নামাজা নেকি মানে কি ক'ম মানে ডেইলি ব্ৰাছ কৰোঁ কিন্তু আমাৰ দমকলটো মানে অকণমান আইৰণ হ'লেও মানে মই দমকলত পানী নাখাওঁ আমি ফিল্টাৰত দি পেলাই ধুনীয়াকৈ পানীটো খাওঁ কিন্তু মই যেতিয়া গা ধুব যাওঁ তেতিয়া মানে কি হয় যেতিয়া গা ধুওঁতে মানে মুখত মই যেতিয়া মুখটো পখলাওঁ তেতিয়া মানে তাতে মানে আইৰণটো খাই দিয়া নিচিনা হয় দাঁতত পুৰা লাগি ধৰে মানে সেইকাৰণে ক'লা দেখে আৰু বেয়া নাপাব চাদা একো নাখাওঁ মই ভাল ল'ৰা মানে মই এতিয়া মানে মই পথাৰলৈ আহিছোঁ তাৰপিছত আহি পিনে দেউতাই হাল মাৰিলে মানে কি ক'ম মানে বৰষুণটো পৰিম বুলি ভাবিছিল কিন্তু নপৰিলে মই অহাৰ কাৰণে মানে বৰষুণটো নপৰিলে আৰু ছাইডত আছে এইটো পুখুৰীটো সৰুকৈ আছে মানে ইয়াতে বানপানী হৈ গ'ল যে সেইকাৰণে অকণমান পানীটো অকণমান বেছি হৈ আছে এতিয়া মাছ চাছ দিয়া নাই আৰু এই পথাৰটো দেখিছেনে আপোনালোকে মানে আজিলৈকে মানে ইয়াতে মানে পথাৰত হাল বাবই পৰা নাই মানে মোবাইলটো যদি টিপি থাকোঁ মানে একো কামত নিদিয়ে মানে এনেকুৱা সময় নষ্ট কৰি আছে মোবাইলে সময় নষ্ট কৰে মোবাইলে চকুৰ ৰশ্মি কমায় মোবাইলে আৰু বহুতো কিবা কৰে বেলেগত তেৰি চিনি খোৱাত বহুত সহায় কৰি মানে সংসাৰ নষ্ট কৰে মানে বহুত কিবা আৰু মানে কাম বন একো নহয় মানে মোবাইল যদি খুচৰি থাকে না আপুনি একো কৰিব নোৱাৰে আপোনালোকে মোবাইল লোৱা বাদ দিয়ক আজিৰ পৰা আপোনালোকক এটা উদাহৰণ দিছোঁ দেই সৰুকৈ চাওক এইপিনে আছে মাটিডোখৰ মই মানে ইয়াতে মানে বেঙেনা খেতি কৰিম বুলি ভাবিছোঁ বেঙেনা খেতি হ'ব জানো নহয় যদি মই মোবাইলটো খুচৰি থাকোঁ ইয়াতে বেঙেনা খেতি নহয় বুজিছা মানে এনেকৈ মানে পাৰ হৈ যায় মানে এনেকুৱা সময় নষ্ট কৰে মোবাইলে ৰাতিপুৱা 8টা বজাত কোনে উঠা কমেণ্ট কৰিবচোন যোনে ৰাতিপুৱা 8টা বজাত শুই উঠে জানিবা যে তাই বেলেগৰ বৰি তিৰি চিনি খাই আছিল মানে 12টা 1টালৈকে সেইটো কাৰণে ৰাতিপুৱা 8টা বজাত শুই উঠে বুজিছা মানে চাওকচোন আপোনালোকে মোবাইলে কিমান সময় নষ্ট কৰে ৰাতিপুৱা যদি 6টা বজাত উঠিলে হয় মানে বহুত কাম কৰিব পাৰিলে হয় নে নহয় এতিয়া 8টা বজাত উঠিলে আকৌ কি কাম হ'ব আমাৰ ঘৰততো আৰু ভাত সম্পূৰ্ণ হৈ যায় খাই বৈ মানে বেলেগত যাব পাৰোঁ এনেকৈ মানে মোবাইলৰ কথা কৈ মানে আহি পালোঁ হাতী অহা জেগালৈকে আহি পালোঁ এইখন চাওক এইপিনে হ'ল ৰাস্তা এইপিনেদি ওলাই যায় মানে একদম মালাংকনা ওলাই যায় আৰু ৰাস্তাডোখৰ মানে যিটো এইটো জেওৰা দিয়া আছে মানে হাঙাৰ দিয়া আছে মানে চব মানে হাতী খাই যায় মানে হাতী আহি মানে গোটাই ভাঙাই যায় মানে সেইডোখৰত আছোঁ মানে আপোনালোকক ইমান যে সহায় কৰি আছোঁ মানে মোবাইলৰ বিষয়ে কৈ মানে এইবিলাক কথা কৈ মানে মই ইপিনে আহি পাইছোঁ তো বেছি নকওঁ আপোনালোকে অকণমান হ'লেও বুজি পাইছে কিছুমান মই ডাইৰেক্ট কথা কৈছোঁ ডাইৰেক্ট কথা কোৱাতে আপোনালোকে নিশ্চয় বুজি পাইছে হয়তো কাৰোবাৰ আঘাত লাগিব পাৰে নহয় জানো মানে বুজি পাইছে আৰু কথাখিনি মোবাইলে কিমান সময় নষ্ট কৰে তো গাইজ বেছি নকওঁ আৰু দুটাই কথা কওঁ আৰু মানে মোৰ চেনেলটো নতুন দেই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো বজাই দিব তেতিয়াহে মানে আপোনাৰ তাত নটিফিকেশ্যনটো যাই ওলাব তেতিয়া আপোনালোকে মোৰ ভিডিঅ'টো চাই দিব আৰু তো যি কি নহওক আজিলৈ এৰিছোঁ নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম এনেকুৱা মানে ভিডিঅ' বনাই থাকিম আপোনালোকক তো আজিলৈ এৰিছোঁ বাই বাই